হেল্ল' এভৰিৱান, আজি মই এটা প্ৰথম আচাৰ বনোৱা পদ্ধতি লৈ আহিছোঁ। আচাৰ বাবে লৈছোঁ জলফাই। সকলোৱে বেলেগ বেলেগ ধৰণে বনায়। মই আজি ইয়াত কেনেধৰণেনো বনাম তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। সেইবাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। ভিডিঅ'টো দেখুওৱা ধৰণে মই প্ৰথমতে জলফাইখিনি বইল কৰি লৈছোঁ অলপ ফলালৈকে। তাৰ পাছত জলফাইখিনি মই দিনটোৰ কাৰণে ৰ'দত দি দিম। ৰ'দটো কোমল যদিও আচাৰখিনি থ'ব পৰা হৈ গৈছে। জলফাইখিনিৰ পৰা পানীখিনি আঁতৰিলে হৈ যায়। এতিয়া দেখিছেনে মই টুকুৰা টুকুৰ কৰি লৈছোঁ আৰু অলপমান গুটিও ৰাখি দিছোঁ, কাৰণ গুটি থাকিলে কেতিয়াবা ভালো লাগে খাই। তেওঁলোকৰ ইচ্ছা অনুযায়ী গুটি ৰাখিবও পাৰে আৰু নাৰাখিবও পাৰে, সেইটো নিজৰ কথা। এতিয়া আচাৰখিনি থ'বৰ বাবে লাগিব মছলাখিনি মই ৰেডি কৰি লওঁ। মছলাখিনিত মই কি লৈছোঁ আৰু কিমান কি পৰিমাণৰ লৈছোঁ এইখিনি দেখুৱাই আছোঁ। মছলাত আছে জিৰা, এইখিনি জিৰা এচামুচমান ল'ম। চফ গুটিও এচামুচ ব্যৱহাৰ কৰিম। আৰু আনফালে আছে ৰং গুড়ি, ৰংটোৰ কাৰণে অলপ সৰহকৈ দিম, সৰহকৈ মানে 2 চামুচ ব্যৱহাৰ কৰিম। আৰু এয়া জলকীয়া, শুকান জলকীয়া কেইটামান লৈছোঁ। ধনিয়াও এচামুচ ব্যৱহাৰ কৰিম। আৰু আছে জনি বেছি নিদিওঁ, সৰু চামুচেৰে আধা চামুচ। হালধি জোখমতে দিব লাগিব। আৰু নিমখটো জোখতকৈ বেছিকৈ লাগে আচাৰত, সেইবাবে নিজৰ হিচাপমতে দি ল'ম। শেষত লৈছোঁ খাটি সৰিয়হৰ মিঠাতেল অলপ সৰহকৈ লাগিব। এতিয়া এখন কেৰাহী গৰম হ'বলৈ দি তাত যিখিনি গোটা মছলা আছিলে, জলকীয়া, চফ, গোটা জিৰা, জনি, এইখিনি ধৰণে লৰাই ভাজি থাকিব লাগিব। আৰু যেতিয়ালৈকে মছলাখিনিৰ ৰংটো নাহে তেতিয়ালৈকে মই ভাজি থাকিম। ভাজি হৈ যোৱাৰ পাছত অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ দিম। তাৰ পাছত গুড়ি কৰি ল'ম মছলাখিনি। আনফালে কেৰাহী এটাত মিঠাতেলখিনি গৰম কৰি লৈছোঁ। মই আচাৰৰ পৰিমাণ যিমান লৈছোঁ মিঠাতেল তাতোতকৈ অলপ সৰহকৈ লৈছোঁ, কাৰণ মিঠাতেল অলপ বেছিকৈ লাগে। এতিয়া এটা শুকান বাউলত কাটি ৰখা জলফাইখিনি লৈ লৈছোঁ আৰু গুড়ি কৰি ৰখা মছলাখিনিও দি দিছোঁ। আৰু লগতে এড কৰি দিম ৰং গুড়িটো নিদিলেও কোনো কথা নাই, এইটো অপশ্যনেল হয়। ৰং গুড়ি দিলে আচাৰ ৰংটো দেখিবলৈ ধুনীয়া দেখা যায়, সেইবাবে মই দি দিছোঁ। আৰু ৰং গুড়ি দিয়াৰ বাবে হালধি কমকৈ দিছোঁ, মানে সৰু চামুচেৰে আধা চামুচ। আৰু দিছোঁ নিমখ 2 চামুচ দিছোঁ, কাৰণ আচাৰত বেছিকৈ লাগে। যদি পিছত কম হয় মই আৰু দি দিম। গোটেইখিনি এড কৰাৰ পাছত জলফাইত দিয়া মছলাখিনি ভালদৰে মিহলাই ল'ব লাগিব। আৰু মই ভালধৰণে মিহলাই লৈছোঁ গোটেইখিনি। যেতিয়া গোটেই মছলাখিনি জলফাইৰ লগত মিহল হৈ যাব, তেতিয়া মই অলপকৈ মিঠাতেল দি দিম। আৰু তেল দিয়াৰ পাছতো গোটেইখিনি আকৌ ভালধৰণে মিক্স কৰিব লাগিব। ফাইনেলি মোৰ জলফাই আচাৰ ৰেডি হৈ গৈছে। আচাৰখিনি ষ্ট'ৰ কৰি ৰাখিবলৈ এটা মই কাঁচৰ বৈয়াম লৈছোঁ। আৰু বৈয়ামটো ভালধৰণে ধুই ৰ'দত শুকুৱাই লোৱা হৈছে। যদি পানী থাকে তেতিয়া আচাৰখিনি ভেঁকুৰা চান্স থাকে, সেইবাবে বৈয়ামটো ভালধৰণে শুকুৱাই ল'ব লাগে। আৰু এনেধৰণে মই ভৰাই দিছোঁ। এনেদৰে ৰ'দত দি জলফাই আচাৰ বনালে বহুত দিনলৈ ভালে থাকে, হ'লেও মাজে মাজে ৰদাই থাকিব লাগে। আৰু মই যেতিয়াই পাওঁ সময় পালে তেতিয়াই ৰদাওঁ। আজি বনোৱা আচাৰৰ ৰেচিপিটো কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ, যাতে আৰু নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আহি থাকে। লগতে সকলোলৈকে ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। তেন্তে আজিলৈ গুড বাই।